নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ফেমাছ আছাম চেনেলটোলৈ। এইপিনে দেখিছে স্কুলৰ সকলো ল'ৰা ছোৱালী। তোমালোক কোন ক্লাছৰ? 9 হয় নাই? আৰু বাকী 10ৰ ক্লাছ আহিছে নে অকল 9ৰ? 10ৰ আছে। তো দেখিছে স্কুলখনৰ প্ৰতি ইমান হেঁপাহ। এখন থিয়েটাৰ আহিছে আৰু তেওঁলোকে কাম কৰিবলৈ আহিছে। টিকটবোৰ যিবোৰ লগাবলগীয়া হৈছে তেওঁলোকে নিজে কৰিছে। এইপিনে দেখিছে আঠা লগোৱাৰ পৰা মানে স্কুলখন য'ত থিয়েটাৰ পাতিছে জেগাডোখৰো চাফা কৰিছে। আৰু স্কুলখনৰ হৈ শিক্ষক সকলো বুলি নহয় আৰু বাহিৰৰ যিসকল সহকৰ্মী আছে সকলো আহিছে। এইফালে চাই কেনেকুৱা লাগিছে আজি যিহেতু ভাল লাগিছে। আজি আমি নভকতীয়া হাইস্কুলৰ সাহায্যতহে আজিৰে পৰা 3টা নিশা আমি ইতিহাস থিয়েটাৰ ইয়াত মঞ্চস্থ কৰা হ'ব আৰু খুব ভাল লাগিছে। নভকতীয়া হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আহিছে। আমাৰ স্থানীয় যিসকল নাট্যপ্ৰেমী লোক আহিছে সকলোৱে একেলগ হৈ আমি ইতিহাস থিয়েটাৰক আমি স্বাগতম জনাইছোঁ। আৰু আজি সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আমাৰ মঞ্চ উদ্বোধন কৰিব আৰু মঞ্চ উদ্বোধন কৰাৰ লগে লগে আজি আমাৰ নাট আৰম্ভ হ'ব, কাইলৈও হ'ব, পৰহিলৈও হ'ব। গতিকে এই 3টা দিনৰ কাৰ্যসূচীত আমি সকলো নাট্যপ্ৰেমী ৰাইজক ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে লাগি আছে দেই, একদম পুৰা টিকেট লগত ব্যস্ত দেখিছে। থিয়েটাৰখন হৈছে ৰাজগড় হায়াৰ ছেকেণ্ডেৰীৰ পিছফালে, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এইফালে বাইদেউসকল বহি আছে। বাইদেউ খবৰ কেনেকুৱা? এইফালে বাইদেউসকল আৰু এইফালে আছে স্কুলখনৰ প্ৰধান শিক্ষক। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড় 2 নং নভকতীয়া উচ্চ মাধ্যমিক বিদ্যালয়। এইখনেই হ'ল 2 নং নভকতীয়া হাইস্কুল। আৰু এই স্কুলখনৰ সাহায্যাৰ্থে এখন থিয়েটাৰ অনা হৈছে। মই স্কুলখন দেখালৈ বাৰু নভকতীয়া উচ্চ মাধ্যমিক বিদ্যালয়। আপোনাৰ কেনেকুৱা লাগিছে? সকলোৰে সহায় খুব ভাল লাগিছে। আমি ৰাইজক খুব সঁহাৰি পাইছোঁ। সকলো ৰাইজে মানে ইয়াত কমিটি হিচাপে নাই, ৰাইজে এনেকুৱাকৈ ওলাই আহিছে নহয় যে ক'বলৈ ভাষা নাই। আৰু আমাৰ প্ৰাক্তন ছাত্ৰ যিখিনি ওলাই গৈছে, কোনোবা নাৰ্ছ, কোনোবা হেৰি কৰি আছে, প্ৰফেচাৰ কৰি আছে, স্কুল টিচাৰ কৰি আছে, গোটেইখিনি মাৰ বান্ধি ওলাই আহিছে। ইমান ভাল পাইছোঁ যে মই ভবা নাছিলোঁ যে ইমান মৰম পাম ৰাইজৰ পৰা, ইমান আশীৰ্বাদ পাম। সেইকাৰণে ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। আৰু এনেকৈ আপোনালোক আশীৰ্বাদ কৰিব, মৰম কৰি থাকিব, যাতে আমি আগুৱাই যাব পাৰোঁ। আমি এই অঞ্চলৰ ল'ৰা ছোৱালীক লৈ আমি যাতে দুখোজমান আগবাঢ়িব পাৰোঁ। ৰাইজৰ আশীৰ্বাদহে। ধন্যবাদ। আৰু এইফালে দেখিছে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে আহিছে। আজি যিহেতু প্ৰথমটো নিশা হ'ব আৰু আজিৰ পৰা ষ্টাৰ্ট হ'ব। এইখন হৈছে চিটৰ কাৰণে এইখন বনাই লোৱা আছে। এইখনৰ মতে মানে এই চিটখন মানে এইখনৰ পৰাই মানে চাই চকীত নাম্বাৰবোৰ লগোৱা হ'ব। এইফালৰ পৰা এনেকৈ দেখিছে। এইফালে দেখিছে আপোনালোকে, এইপিনে শিক্ষকসকল আছে এইফালৰ পৰা এনেকৈ কৰি, বাকী এইফালে স্কুলৰ ছাত্ৰী কেইজনীমানো আহিছে। এইফালে দেখিছে কাম কৰি থকা হৈছে এইফালে।